সকলোকে EDUTUBE পিংকু ৰাজবংশী ইউটিউব চেনেললৈ স্বাগতম। তোমালোকে নতুন নতুন ভিডিও পাই থাকিবলৈ চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰিবা। ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ প্ৰথম পাঠ অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদৰ আন এটা গুৰুত্বপূৰ্ণ বিষয় সম্পদৰ অৰ্থ আৰু গুৰুত্ব। লগতে এই অংশটিৰ পৰা হ'ব পৰা কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আমি ইয়াত আলোচনা কৰিম। আহাচোন আমি চাওঁ। প্ৰথমতে আমি সম্পদৰ অৰ্থৰ বিষয়ে আলোচনা কৰিম। সম্পদনো কাক কয়? যিবোৰ বস্তুৰ দ্বাৰা মানুহৰ ব্যক্তিগতভাৱেই হওক বা সামাজিকভাৱেই হওক অভাৱ পূৰণ হয় সেইবোৰকেই সম্পদ বোলে। আমি এইদৰেও ক'ব পাৰোঁ যে আমাৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুৱেই হৈছে সম্পদ। অৰ্থনীতিবিদ জিম্মাৰমানৰ মতে সম্পদ হ'বলৈ দুটা গুণৰ প্ৰয়োজন: কাৰ্যকাৰিতা আৰু উপকাৰিতা। যিবোৰ বস্তুৱে মানুহৰ উপকাৰ সাধে নাইবা মানুহক কল্যাণৰ ফালে আগুৱাই নিয়ে সেইবোৰ বস্তুকে সম্পদ বোলে। আনহাতে যিবোৰে মানুহক অনিষ্ট কৰে বা উন্নতিত বাধা দিয়ে সেইবোৰ সম্পদ নহয়। বায়ু, পানী, সূৰ্যৰ পোহৰ, ভূমি, বননি, কয়লা ইত্যাদি সম্পদৰ উদাহৰণ। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰিম সম্পদৰ কেইটামান বৈশিষ্ট্যৰ বিষয়ে। সম্পদৰ কিছুমান নিজা বৈশিষ্ট্য আছে। সেই বৈশিষ্ট্যসমূহ হ'ল: সম্পদ হ'বলৈ হ'লে তাৰ কাৰ্যকাৰিতা বা ব্যৱহাৰিতা গুণ থাকিব লাগিব। ২ নম্বৰ বৈশিষ্ট্য: সম্পদ হ'বলৈ হ'লে তাৰ উপকাৰিতা গুণ থাকিব লাগিব। ৩ নম্বৰ: সম্পদে সদায় মানৱ সমাজৰ উন্নতিৰ হকে কাম কৰে। ৪ নম্বৰ: প্ৰকৃতি, মানুহ আৰু সমাজ সংস্কৃতি তথা বিজ্ঞান প্ৰযুক্তিৰ আন্তঃক্ৰিয়াৰ ফলত সম্পদৰ সৃষ্টি হয়। ৫ নম্বৰ বৈশিষ্ট্য: সম্পদ সদায় পৰিৱৰ্তনশীল। অৰ্থাৎ আজিৰ সম্পদ কাইলৈ সম্পদ নহ'বও পাৰে, আনহাতে আজি যিবোৰ সামগ্ৰী সম্পদ নহয় ভৱিষ্যতে সেইবোৰ সম্পদ হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰিম সম্পদৰ প্ৰয়োজনীয়তা বা সম্পদৰ গুৰুত্বনো কি। আমাৰ জীৱনত সম্পদৰ কিমান প্ৰয়োজন আছে আমি সকলোৱে জানো। সম্পদৰ প্ৰাচুৰ্যতাৰ ফলতেই আমাৰ মৌলিক প্ৰয়োজন খাদ্য, বস্ত্ৰ, বাসস্থানকে ধৰি জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় সকলো চাহিদা পূৰণ হয়। সম্পদৰ বাবেই মানৱ সমাজৰ উন্নতি হৈছে। সম্পদসমূহ যদিও আমি প্ৰকৃতিৰ পৰা লাভ কৰোঁ, ইয়াৰ ব্যৱহাৰ কিন্তু মানুহে নিজৰ প্ৰয়োজন অনুসৰি দি লয়। যেনে গছ এডাল আমি প্ৰকৃতিৰ পৰা পাওঁ, কিন্তু ইয়াৰ ব্যৱহাৰ মানুহে নিজৰ প্ৰয়োজন অনুসৰি কৰে। কিছুমানে খৰি কৰে, কিছুমানে তাক ফালি কাঠ তৈয়াৰ কৰে, কাঠৰ পৰা বিভিন্ন আচবাব তৈয়াৰ কৰে ইত্যাদি। সম্পদ হ'বলৈ প্ৰয়োজন হোৱা যি দুটা গুণ কাৰ্যকাৰিতা আৰু উপকাৰিতা, এই গুণ দুটাও মানুহৰ জ্ঞানৰ জৰিয়তেহে উদ্ঘাটন হয়। সেই হিচাপে মানুহো সম্পদ, যাক মানৱ সম্পদ বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰিম সম্পদ পৰিৱৰ্তনশীল বুলি কোৱা হয়। কিহৰ কাৰণেনো সম্পদক পৰিৱৰ্তনশীল বুলি কয়? আমি জানো সম্পদ হ'বলৈ হ'লে তাৰ উপকাৰিতা গুণ থাকিব লাগিব। যিবোৰ বস্তুৱে মানুহৰ অপকাৰ কৰে সেইবোৰক প্ৰতিৰোধক সামগ্ৰী বোলে। আনহাতে যিবোৰে মানুহক কোনো ধৰণৰ উপকাৰ বা অপকাৰ সাধন নকৰে তেনে সামগ্ৰীক নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বোলে। এই সামগ্ৰীসমূহ সদায় একেদৰে নাথাকে। সময়ৰ গতিত আজি উপকাৰী হৈ থকা সামগ্ৰীও প্ৰতিৰোধক বা নিষ্ক্ৰিয় সামগ্ৰীলৈ ৰূপান্তৰিত হ'ব পাৰে, বা নিষ্ক্ৰিয় আৰু প্ৰতিৰোধক সামগ্ৰীও উপকাৰী সামগ্ৰী অৰ্থাৎ সম্পদ হ'ব পাৰে। উদাহৰণস্বৰূপে, মানুহে কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নজনালৈকে ই নিৰপেক্ষ সামগ্ৰী হৈ আছিল, কিন্তু বৰ্তমান ই এবিধ মূল্যৱান সম্পদ। মানুহৰ জ্ঞান আৰু বিজ্ঞান প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত এনে নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰীসমূহ সম্পদলৈ ৰূপান্তৰিত হয়। সেয়ে সম্পদ পৰিৱৰ্তনশীল বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি সম্পদ আৰু মানুহৰ মাজৰ সম্পৰ্কনো কি চাওঁ আহাচোন। সম্পদ আৰু মানুহৰ মাজৰ সম্পৰ্ক অতি গভীৰ। মানৱ জীৱনত সম্পদৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি। সম্পদৰ লগত মানুহ ওতঃপ্ৰোতভাৱে জড়িত। সম্পদ অবিহনে মানুহৰ বিকাশ অসম্ভৱ। মানুহ
সম্পদৰ লগত দুই ধৰণে জড়িত সম্পদৰ উৎপাদক আৰু সম্পদৰ উপভোক্তা হিচাপে আমাৰ প্ৰয়োজনীয় সকলো সম্পদ যদিও প্ৰকৃতিয়ে যোগান ধৰে ইয়াৰ বেছিভাগেই কিন্তু প্ৰয়োজন অনুসৰি মানুহে ব্যৱহাৰৰ উপযোগী কৰি লয় যেনে কপাহৰ পৰা কাপোৰ তৈয়াৰ কৰে প্ৰকৃতিৰ পৰা পোৱা বাঁহৰ পৰা কাগজ তৈয়াৰ ইত্যাদি প্ৰকৃতিত পোৱা সম্পদসমূহ ব্যৱহাৰৰ উপযোগী কৰি তুলিবলৈ মানুহক শিক্ষা দীক্ষা কৰ্মদক্ষতা প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ ফলত নতুন নতুন সম্পদৰো সৃষ্টি হৈছে সেয়েহে সম্পদৰ উৎপাদক হিচাপে মানুহকো মানৱ সম্পদ হিচাপে গণ্য কৰা হয় ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আলোচনা কৰিম সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজৰ সম্পৰ্কৰ বিষয়ে সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজৰ সম্পৰ্ক অতি গভীৰ কিয়নো প্ৰকৃতি মানুহৰ জ্ঞানৰ প্ৰসাৰ বিজ্ঞান প্ৰযুক্তিৰ ফলস্বৰূপে একোটা নতুন সম্পদৰ সৃষ্টি হয় বিজ্ঞান প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলতেই প্ৰকৃতিত পোৱা বহু সম্পদ মানুহে নিজৰ প্ৰয়োজন অনুসৰি গঢ় দি লয় প্ৰাকৃতিকভাৱে পোৱা সম্পদসমূহৰ উপৰিও মানুহে বিজ্ঞান প্ৰযুক্তিৰ ফলত নতুন নতুন সম্পদৰ সৃষ্টি কৰি লয় যেনে ঘৰ-দুৱাৰ কল কাৰখানা প্ৰযুক্তি ইত্যাদি বিজ্ঞান প্ৰযুক্তিৰ ফলতেই মানুহে প্ৰকৃতিৰ বুকুৰ পৰা সম্পদ আহৰণ কৰিব পাৰিছে বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নৰ বাবেই বহু নিৰপেক্ষ সামগ্ৰী আৰু প্ৰতিৰোধক সম্পদলৈ ৰূপান্তৰিত হৈছে উদাহৰণস্বৰূপে নিষ্ক্ৰিয় সামগ্ৰী ৰূপে থকা কয়লা খাৰুৱা তেল এইবিলাক বিজ্ঞান প্ৰযুক্তিৰ ফলতে আজি সম্পদলৈ ৰূপান্তৰিত হৈছে আনহাতে পশ্চিম বংগত সঘনাই বানপানীৰ সৃষ্টি কৰি থকা প্ৰতিৰোধক দামোদৰ নদীকো বিজ্ঞান প্ৰযুক্তিবিদ্যাই সম্পদলৈ পৰিণত কৰিছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখিনি নিশ্চয় ভালদৰে বুজি পালা আজিলৈ ইমানতে সামৰিম ধন্যবাদ